হেতু এসলি আহে এ জগত ঈশ্বর এ লগে সনে বলু ভদ্র এ গহীন শুনা শুনা দাদা ভাই কৃষ্ণ অম্বাসুৰে আমাৰ লগত যুদ্ধ ঘোষণা কৰি দ্বাৰকাত কৰিছে আক্ৰমণ। এতিয়া কি কৰা হয় দাদা? ভয় নাই কৃষ্ণ, এই নাঙলৰ পহাৰত সিহঁতৰ ক্ষীৰ সোণাগীত কৰিম আৰু চাম বাৰু কিমান শক্তি সেই দৈত্য কুলাংগাৰৰ। ব'লা দাদা দুয়ো মিলি দুষ্টাসুৰক বধ কৰোঁগৈ। জয় দৈত্যপতি অম্বৰাসুৰৰ, জয় দৈত্যপতি অম্বৰাসুৰৰ, জয় মহামহাবীৰ গণৰ। কলৈ পলাব খুজিছ? তই নেকি ভগৱান কলিয়া কৃষ্ণ? তোকেই বিচাৰি ফুৰিছো দ্বাৰকা নগৰে। যদি তই ভগৱান কলিয়া কৃষ্ণ তোক বধ কৰি তোৰ নাম লুপ্ত কৰো দ্বাৰকা নগৰ, তোৰ পৰিৱৰ্তে জানিব মোক জগতে ভগৱান বুলি। অম্বাসুৰ কিবা হেতু কৰিলা দ্বাৰকা আক্ৰমণ? এতিয়াও দিওঁ হিত তোমাৰ নিজ সন্মান ৰক্ষা কৰি ঘূৰি যোৱা নিজ ৰাজ্যলৈ। এই অম্বাসুৰ কেতিয়াও ঘূৰি নাযায়। আৰু যদি যুদ্ধ কৰ, মুখৰ কথা নাই প্ৰয়োজন। সেনাপতি সুৰপতি কি চাই আছা? বেৰি ধৰাই কলিয়া কৃষ্ণ। বেশ বেশ কথা, যুদ্ধ কৰে দৈত্যসমেত। জয় লাগিল মন দেখা লাগিল মন দেখা ও দেব দানবর দেব এই জয় লাগিলে ঘূৰ জয় জয় লাগিলে ঘূৰ দেব দানবর জয় দেব
অম্বাসুৰৰ লগত হাতী বুজিলো এতিয়া এই বিশ্ব ব্ৰহ্মাণ্ডত অম্বাসুৰৰ লগত যুদ্ধ কৰা জন্মী নাই এই ধৰণী বলাল কৃষ্ণ বলরাম দ্বারকার বাজি আমার দ্বারকার নগরে এই কৰা আনন্দ কৰা আমাৰ সমান সৌভাগ্যৱান দৈত্য নাই বিশ্ব ব্ৰহ্মাণ্ড এতিয়া দ্বাৰকা লুটপাট কৰি অনা চাওঁ বাৰু কোনে ৰক্ষা কৰিব পাৰে ভাই দাদা আমার সমান আই আরু বীর এই পৃথিবী আরু নহব নপতিব এই দাদা বীর আমার সমান তেন্তে বলা যাওঁ আমি বিশ্বমহেতি দাদা এনে পৰাক্ৰমী বীৰ দেখা নাই এই পৃথিৱীত হয় দাদা যাৰ ফুলৰ প্ৰহাৰত কৃষ্ণ আৰু বলোৰাম কৰিলে পলায়ন কোৱা কৃষ্ণ কাৰ হাতত মৃত্যু হ'ব এনে বীৰৰ দাদা অম্বাসুৰক প্ৰজাপতি ব্ৰহ্মাই বৰ দি অমৰ কৰি ৰাখিছে কিন্তু সামান্য ৰমণীৰ অলংকাৰৰ প্ৰহাৰত তাৰে মৃত্যু হ'ব গতিকে আমি দুয়ো লগ হৈও তাক বধিব নোৱাৰো সেই হেতু কৰিলো পলায়ন দাদা এতিয়া আহা দাদা আমি অম্বাসুৰ নিধনৰ বাবে বিবেচনা কৰোঁগৈ ব'লা ভাই কৃষ্ণ